আন'ৰ ডাঙৰীয়াক আমি আদৰণি জনাইছোঁ। তেখেতে আমাৰ বিটিআৰ অঞ্চলৰ ৰাজনীতিক এটা সুস্থিৰতা বিচাৰি মূল্যবোধৰ এটা ৰাজনীতি আশা কৰি UPPL দলত আহিছে আৰু তেখেতৰ দীঘলীয়া সময় ছাত্ৰ সংগঠনৰ লগত তেখেতে নেতৃত্ব দি আহিছিলে আৰু মাজতে তেখেতে কৈছে কি BPF দলক তেখেতে সহায় কৰিছিলে আৰু যিটো উন্নয়ন যিটো পৰিৱৰ্তন আৰু যিটো এটা মূল্যবোধৰ ৰাজনীতি তেখেতে বিচাৰিছিলে সেইটো তাত তেখেতে পোৱা নাই আৰু সেইকাৰণে UPPLত আহিছে। মই তেখেতক আদৰণি জনাইছোঁ আৰু UPPL হিচাপে আমি যিমান পাৰোঁ চেষ্টা কৰিছোঁ যে পলিটিক্সটো বহুত বেছি সস্তীয়া হ'ব নালাগে, এইটো অলপ মূল্যবোধ ইয়াত থাকিব লাগে। তেতিয়াহে মানে আমাৰ অঞ্চলৰ ৰাইজে এটা আশা কৰা নিচিনাকৈ এটা উন্নয়ন দেখিবলৈ পাব, আশা কৰা নিচিনাকৈ কিবা এটা ছাৰ্ভিচ পাব, এইটো চবেই বিচাৰে আৰু সেইকাৰণে আমি চেষ্টা কৰিছোঁ কি আমাৰ দলৰ সকলো নেতা কৰ্মী MCLA EM MLA সকলো বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ কাৰণে নিজকে ইয়াত মানে মনোনিৱেশ কৰিব লাগে, সেইটো আমি চেষ্টা কৰিছোঁ আৰু এই সময়ত আমাৰ যথেষ্ট সুস্থিৰতা আহিছে, সামাজিকভাৱে হওক ৰাজনৈতিকভাৱে হওক আৰু এতিয়া UPPL BJP যিটো চৰকাৰ আমাৰ চলি আছে তাত আমি আশা কৰা ধৰণে বহুখিনি কাম কৰিবলৈ পাৰিছোঁ আৰু অহা 3 বছৰত আৰু অধিক আমি কাম কৰিব পাৰিম, য'ত নেকি ইনফ্ৰাষ্ট্ৰাকচাৰটো আমাৰ প্ৰায়ৰিটি, ইয়াৰ লগতে সামূহিকভাৱে আমাৰ শিক্ষা, আমাৰ অৰ্থনীতি, আমাৰ সমাজক সুস্থিৰতা অনাটো আমাৰ এটা লক্ষ্য আৰু সেইটো কৰিব পাৰিম বুলি মই আশা কৰিছোঁ। গতিকে তেখেতৰ নিচিনা এটা এনাৰ্জেটিক মানে ইউথ আমি লগত পাই পেলাই আমাৰ দলত কাম কৰিবলৈ আৰু অলপ উৎসাহিত চবেই হ'ব, মই সেইটো আশা কৰিছোঁ। হাজাৰ আছে, মানে বহুত ডাঙৰ নেতা নহয়, ডাঙৰ নেতাবিলাক কথা পাতি থাকে কিন্তু কি কৰিব কি নকৰিব নাজানো, কিন্তু এনে অলপ তলৰবিলাক অলপ মানে হাজাৰৰ সংখ্যাত আছে। তো এতিয়া য'ত থাকক ৰাইজৰ কাম কৰিব লাগে, সেইকাৰণে কোনোবা যদি জইন কৰে এইটো প্ৰক্ৰিয়াটো চলি থাকিব, জিলা পৰ্যায়ত এই কামবিলাক হৈ থাকিব আৰু এতিয়া সকলো চাই আছে কি ভাৰত আৰু অসমৰ লগতে কাউন্সিলৰ পলিটিক্স কোন দিশে গৈ আছে আৰু বৰ্তমানৰ মই এটা পজিটিভ এটা দিশ দেখিবলৈ পাইছোঁ, আমাৰ পাব্লিকে যি স্তৰে নহওক কিয় পলিটিক্সটো ভাল হোৱাটো বিচাৰে আৰু এইকাৰণে আমাৰো এটা দায়িত্ব আহি পৰিছে যে আজি ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ পিছত যি ৰাজনীতি আমি কৰি আছোঁ সেই ৰাজনীতিটো ভাৰতবৰ্ষৰ গণতান্ত্ৰিক যিটো মৰ্যাদা বিশ্বত সেইটো বুজিহে আমি ৰাজনীতি কৰিব লাগিব। তো সেইকাৰণে পৰৱৰ্তী সময়ত যদি কিবা হয় আপোনালোকে দেখিবলৈ পাব। তো মই যোৱা পঞ্চায়ত ইলেকশ্যনৰ আগৰ পৰাই মই BPF দলত মানে কাম কৰিছিলোঁ, কিন্তু আমাৰ 28 নং গোসাইগাঁও বিধানসভা সমষ্টিৰ প্ৰয়াত বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী চাহাবৰ মোক খুব মানে ক্ল'জ আছিলে, তেখেতৰ নেতৃত্বত মই BPFত গৈছিলোঁ আৰু মই যথেষ্টখিনি সহায় কৰিছোঁ। কিন্তু তেওঁ BPF দলত মানে যিবিলাক মানুহৰ যেনেকুৱা দক্ষতা, সেই দক্ষতা অনুযায়ী তেওঁলোকে যিটো কাৰ্যনিৰ্বাহ দিয়াটো তেওঁলোকে কেতিয়াও দিয়া নাছিলে, মোক জাষ্ট খালি ব্যৱহাৰ কৰিছে তেওঁলোকে। গতিকে আজি মই আনুষ্ঠানিকভাৱে আমাৰ BTRৰ চিফ মাননীয় ৰম'দ ছাৰৰ ওচৰত মই আজি UPPL দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছোঁ আৰু এইকাৰণেই কৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিষয়ে মই আগতেও জানিছোঁ আৰু এতিয়াও মই দেখা পাই আছোঁ যে তেখেতে মাটিৰ মানুহ আৰু কাম কৰাৰ যথেষ্ট স্পৃহা আছে আৰু BTRৰ তেখেতৰ নিচিনা এজন যুৱ নেতাৰ দৰকাৰ, সেইকাৰণে তেওঁৰ হাতখন মজবুত কৰাৰ কাৰণে মই আজি আনুষ্ঠানিকভাৱে BPF দলত ত্যাগ কৰি আজি আমি UPPL দলত যোগদান কৰিছোঁ। ধন্যবাদ। মোক তেওঁলোকে কোনো পৰ্টফলিঅ দিয়া নাছিলে, তেওঁ দিম বুলি কৈছিলে। চেণ্ট্ৰেল কমিটিত যেতিয়া মেল মিটিং হৈছিলে, য'ত মোক প্ৰয়োজন পৰিছিলে, দৰকাৰ হৈছিলে, তাতে মোক লৈ গৈছে আৰু কোনোবাই মোক মানে বিভিন্ন সময়ত বিভিন্ন মানে কি পদবীৰে তেওঁলোকে মোক সম্বোধন কৰিছিলে আৰু মই যথেষ্ট লাজ পাইছিলোঁ তেতিয়া। তো আজি সেইখিনি বাদ দিয়ক, মোৰ আজি যিটো মনৰ আশা যাতে আমি UPPL দলত যোগদান কৰি পেলাই সেইখিনি পূৰণ কৰিব পাৰোঁ, ৰাইজৰ কাৰণে যাতে আমি পূৰ্ণ উদ্যমে কাম কৰিব পাৰোঁ, একদম হাৰ্ড এণ্ড চোল কাম কৰিব পাৰোঁ, এইখিনি কৈ মই
সকলোকে ধন্যবাদ যাচিছোঁ। UPL জিন্দাবাদ।